दिनैनिफ्राय जागायबाय मेट्रिक आरो हाइ माद्रासा आनजादा। कक्राझार जिल्लायावबो आयेन आब्रुथिजों मेट्रिक आनजादा दिनैनिफ्राय जागायबाय। सेबाजों खुंजानाय मेट्रिक आनजादा दिनै दुलाराय आसामावनो खुंफुंजानायजों लोगोसे कक्राझारावबो सोलिगासिनो दं। कक्राझार जिल्लायाव गं 27 आनजाद मिरुआव 15,166 बिजाथिफोरा आनजाद लिरगासिनो दङ। बिनिनो कक्राझार सहरनि गंब्रै आनजाद मिरुआव मेट्रिक आनजादा सोलिगासिनो दं। कक्राझार हिनजावसा गोजौसिन गेजेर फरायसालिनि आनजाद मिरुआव सा 1,136 बिजाथिफोरा आनजाद लिरो होनना कक्राझार हिनजावसा गोजौसिन गेजेर फरायसालिनि गोरायुं झरना ब्रह्मआ मिथिहोबावदों। আমাৰ कक्राझार गार्लছ एच.एस. स्कुल চেণ্টাৰ ইয়াতে 1137 ষ্টুডেণ্টছ আছে টোটাল। 8খন আমাক লৈ পেলাই 8খন ফিডাৰ স্কুল। গতিকে আজি মানে বহুত ৰাছ হৈছে আৰু প্ৰথম দিনা আৰু পৰীক্ষাৰ আৰু তেনেকৈ আমি আৰু যুদ্ধং দেখি মনোভাৱ লৈ পেলাই আৰম্ভ কৰিছোঁ আৰু প্ৰস্তুতি। হয়, সিকিউৰিটি দিছে আমাক ফ্ৰিস্কিঙৰ কাৰণে দিছে দুগৰাকী, এগৰাকী লেডি আৰু এগৰাকী মেল। বাকী আছে সিকিউৰিটিৰ মানুহখিনি আছে গেটত। গতিকে সেনেকৈ আমি চলাই লৈছোঁ। যোৱাবাৰৰ কোভিডৰ কাৰণে এক্সাম হোৱা নাছিলে, এইবাৰ কিন্তু হৈছে, কি হ'ব বাইদেউ? হয়, কোভিডৰ কাৰণে আমাৰ বহুত লছ হৈ গ'ল বুলি ক'ব পাৰি আৰু বহুতখিনি খেলি মেলি হৈ গ'ল, এটা ইনডিচিপ্লিন হৈছিলে। তো এইবাৰ দেখিছোঁ ল'ৰা ছোৱালীখিনি বেছ উৎসাহ লৈ আহিছে। গতিকে ভাবিছোঁ নিশ্চয় পূৰ্ণ উদ্যম লৈ তেওঁলোক পৰীক্ষাত বহিব বুলি আশা কৰিছোঁ আৰু আমি। বেষ্ট অফ লাক টু অল দ্য কেণ্ডিডেটছ। হয় হয়, ধন্যবাদ। এই বছৰৰ যিটো মেট্ৰিক পৰীক্ষা আমি কোনো এতিয়ালৈকে বিসংগতি হোৱা নাই। এতিয়ালৈকে চবতে আমাৰ 27টা চেণ্টাৰ আছে। 27টা চেণ্টাৰটো ভালে ভালে আৰম্ভ হৈ গ'ল আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আমি নিৰাপত্তা আমি কটকটীয়া কৰিছোঁ আৰু আমাক যেনেকুৱা ধৰণৰ ডাইৰেকশ্যন দিছিলে সেবাই, ঠিক তেনেকুৱা ধৰণৰ আমি কৰিছোঁ আৰু এতিয়ালৈকে কোনো এটা প্ৰব্লেম হোৱা নাই। টোটেল আমাৰ 15,166 কেণ্ডিডেট আছে হয় কোকৰাঝাৰত। আৰু ইয়াৰে আমাৰ AHMৰ আমাৰ 136 আছে আৰু দুটাহে চেণ্টাৰ আছে আমাৰ ফৰ AHM, আসাম হাই মাদ্ৰাছাৰ কাৰণে দুটাহে চেণ্টাৰ আছে। এইটো হ'ল দেৱীতলা চেণ্টাৰ আৰু আমাৰ গোসাইগাঁও চেণ্টাৰত। বাকী 27টা চেণ্টাৰ ধুনীয়াকৈ চলি আছে, কোনো এটা প্ৰব্লেম হোৱা নাই এতিয়ালৈকে। যেহেতু পুৰণি প্ৰশ্ন কাকতক লৈ কেনেকৈ নাই একচুৱেলি সেইটোতো আমাৰ তেওঁলোকেহে জানিব আৰু সেইটো আমাৰ ক'ব লগা একো নাই। আমি ইয়াতে কমেণ্টছ দিব নিবিচাৰোঁ, কাৰণ এতিয়াতো আমি যিটো কুৱেশ্যনটো অকণমান মই নিজেও চাইছোঁ, ইয়াতো কোনো বিসংগতি এনেকুৱা থাকিব নালাগে মোৰ মতে আৰু সেইটো। আৰু কাৰণ সেইটো কোনো লিক আউটো হোৱা নাই এতিয়ালৈকে, গতিকে ভালেই হৈ যাব। 5টা ডিষ্ট্ৰিক্টত কিমান আছে টোটেল? 5টা ডিষ্ট্ৰিক্টত একচুৱেলি টোটেলটো মই এট প্ৰেজেণ্ট লোৱা নাই, এতিয়াহে কালেকশ্যন কৰিম বস্তুটো। সেইটো কাৰণে এট প্ৰেজেণ্ট মই ক'ব নোৱাৰিম টোটেলটো কিমান আছিলে সেইটোৱে আৰু টোটেল আমাৰ কিন্তু কোনো এটা ডিষ্ট্ৰিক্টৰ পৰা এতিয়ালৈকে কোনো প্ৰব্লেম হোৱা নাই বুলি মোক কৈ আছে। সেইটো ভালে ব্যৱস্থা কৰা হৈছে, কোনো প্ৰব্লেম আগে পিছেও হোৱা নাই আৰু এইবাৰো নহ'ব, সেইটো আমি ইনচিয়ৰ কৰিছোঁ। CCTVৰ ব্যৱস্থা আছে, চবতে আছে আমাৰ, সেইটো চবতে আছে। আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।